ডিসেম্বৰ তাৰিখৰ পৰা আমি মোৰ সমষ্টিৰ গোটেইখিনি BCDCত য'ত যেনেকৈ পপুলেশ্যন পেটাৰ্ণ আছে গোটেইখিনি চাই পেলাই আমি বিনামূলীয়া চকু চিকিৎসা শিবিৰবিলাক আয়োজন কৰি আছোঁ। আমাৰ লগত আছে স্প্ৰিং ভিজন নামৰ NGO আছে। গতিকে আমাৰ চিন্তাধাৰাটো এনেকৈ আছিলে যে মই নিজেই আজি কিবা এটা সৰু অসুখ হ'লেও পটককৈ গৈ গুৱাহাটীত বা ক'ৰবাত ট্ৰিটমেণ্ট কৰাবৰ কাৰণে আমাক ভাবিবলগীয়া হয়। চ' আমাৰ যিখিনি অঞ্চল আছে গোটেইখিনি খাটি খোৱা ৰাইজ আছে, পৰিশ্ৰমী ৰাইজ আছে আৰু সেনেকৈ ইকনমিকেলি সেনেকৈ চাউণ্ড নহয় তেখেতসকলে। গতিকে তেখেতসকলে এইবিলাক বেমাৰ লৈ পেলাই ভাল গুৱাহাটী বা মঙলদৈ এনেকৈ হস্পিটেলত গৈ পেলাই চিকিৎসা কৰোৱাটো সম্ভৱ নহয় আৰু ইমান এফৰ্ড কৰিবও নোৱাৰে। গতিকে আমি ভাবিলোঁ আমাৰ যিবিলাক BCDC চেয়াৰমেন আছে আৰু আমাৰ দলীয় নেতৃবৰ্গ আছে, আমি আলোচনা কৰিলোঁ যে আমি গোটেই এটা এনেকুৱা অনুষ্ঠান এটা লৈ আহোঁ য'ত নেকি ঘৰলৈকে লৈ আহোঁ। ঘৰৰ পদূলিতে আমি চিকিৎসা লৈ আমি বনাই দিওঁ যাতে মানুহে ঘৰৰ পৰা ওলায়ে নিজৰ যিখিনি বেমাৰ আছে, সৰু সুৰা বেমাৰ আছে, চকুৰে হওক বা কিবা সেইটো যাতে চিকিৎসা কৰিব পাৰে। আৰু মই ভাবোঁ যিবিলাক NGOৰ লোক আছে আৰু আমাৰ এইটো ভিজনৰ লগত জড়িত বা এইটো মহান কামৰ লগত জড়িতসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। এইটো বহুত মহান কাম হয় আৰু দৃষ্টি দান দিয়া হয়, এইটো মানে প্ৰশংসনীয়। গতিকে এইটো পদক্ষেপ আমাৰ তৰফৰ পৰা আমি লৈছোঁ আৰু এইটো মই এতিয়া এনেকৈ ভাবিছোঁ যে গোটেই এক বছৰৰ মূৰে মূৰে মই অনুষ্ঠিত কৰিম আৰু মোৰ সমষ্টিত চকুৰ অকল নহয় বাকী হেল্থ চেকআপবোৰো আমি BCDC লেভেলত 2-3টা গাঁও অঞ্চলত যেনেকৈ ৰেভিনিউবিলাক থাকে, ৰেভিনিউ হিচাপে আমি হেল্থ চেকআপবিলাকো আমি অনুষ্ঠিত কৰিম যাতে মানুহে যিবিলাকে বাহিৰত যাব নোৱাৰে অৰ্থৰ অভাৱৰ কাৰণে সেইসকলে ঘৰৰ সন্মুখতে যাতে সেইখিনি সুবিধাটো লাভ কৰক।